আজিও পুৱাই বৰষুণ নামিছে আৰু সেইদিনাও যিদিনা সৰু সজাইত আমাৰ মৰমৰ জুবিন দা চিৰদিনৰ বাবে শুই আছিল। টোপ টাপ টোপালবোৰে যেন গাইছে জুবিনদাৰ গীত। আজি ৰৈ ৰৈ বিনালে ছবিখন মুক্তি পাইছে। সেই সুৰ শুনি যেন আজি অসমৰ আকাশে কান্দিছে আৰু বৰষুণেও সেই অশ্ৰু লৈ মাটিত পৰিছে। যিদৰে আকাশৰ কান্দোনত অসমৰ মাটি ভিজিছে, সেইদৰে জুবিনদাৰ সুৰে মানুহৰ মন ভিজাইছে। এতিয়া এটা এটা বৰষুণৰ টোপাল যেন জুবিনদাৰ সুৰ হৈ পৰিছে। আজিও যেতিয়া বৰষুণ হয়, মই ভাবোঁ তেওঁ আকাশত বহি আছে। গীটাৰৰ ওপৰত হাতখন থৈ নতুন গীত গাই এই টোপালবোৰেৰে আমাৰ ওচৰলৈ পঠিয়াই দিছে।